লাগিব নহয় জানো অসম চৰকাৰে কেতিয়া কৰ্মচাৰীবিলাকক অফিচ নিদিয়ে তাৰমানে না এইটো কুৱেশ্যন নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ কাৰণ আজি NPS-ত প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ টেবুলৰ পৰা দি থাকে চেয়াৰৰ পৰা প্লিজ লাগিব তেনেকৈ অনাৰেবল মিনিষ্টাৰ হ'ব তেওঁ যিটো কৈ আছে খালি অনাৰেবল মেম্বাৰ আপুনি কুৱেশ্যন কৰক কুৱেশ্যনটো সম্পৰ্কত মোৰ স্বাভাৱিকতে প্ৰশ্নটো হৈছে যে 2,58,456 জন এতিয়া NPS-ত আমাৰ কৰ্মচাৰী আছে কিন্তু আমি ইয়াতে এছিয়ৰ্ড পেঞ্চনৰ কথা আজি মুখ্যমন্ত্ৰী কৈছে এইটো হ'ব নহ'ব আমি গম পোৱা নাই কিন্তু কথাটো হৈছে NPS-ত এই যি 4 লক্ষ কৰ্মচাৰী আছে 4 লক্ষতকৈ বেছি কৰ্মচাৰী তেওঁলোকৰ মাজত কিন্তু ৰিচেণ্টমেণ্ট আছে সাংঘাতিকভাৱে ৰিচেণ্টমেণ্ট আছে তেওঁ অকল ৰিটায়াৰ্ড এই 2-3 বছৰীয়া শিক্ষকৰ ৰিটায়াৰমেণ্টৰ বিষয়টোৰে এই বিষয়টোক চালিজাৰি চোৱাটো উচিত নহয় বুলি মই ভাবোঁ কাৰণ এতিয়া NPS-ৰ অন্তৰ্ভুক্ত সকলো কৰ্মচাৰীৰ মাজতে আমি বুজা মতে বা আমি দেখা মতে ৰিচেণ্টমেণ্টটো আছে আৰু এটা জেনেৰেল ডিমাণ্ড উঠি আছে যে NPS-ৰ পৰা OPS-লৈকে যাব লাগে এই সংক্ৰান্তত তেওঁলোকে আপুনি কুৱেশ্যনটো কৰক আচ্ছা চৰকাৰে কৈছে এছিয়ৰ্ড পেঞ্চনৰ কথা কৈছে কিন্তু কি অসুবিধা আছে OPS-লৈকে যোৱাৰ কাৰণে যদি এই কথাটো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজায় আমি বুজিলে ভাল পাম মাননীয় অধ্যক্ষ মহোদয় আজিৰ দিনটোত মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্স ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয় অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPS-ত আমি পেনশন দিব লাগে স্যালাৰি আমাৰ আজিৰ দিনত হল সে 2800 3000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালাৰিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে সেইটো কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনি একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেস্ট কৰি যাওঁ প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এতিয়া যিখিনি কথা আমি বুজাব খুজিছো এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যেটো আমি ডেটা দিছো অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ NPS-ৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPS-তে আছে তাৰমানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই 2,52,000 জন কৰ্মচাৰী আছে যোন NPS-ত আছে তাৰো 95,000 আৰু 32,000 জুৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰ দিনৰ নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPS-তকৈ তেওঁলোকে বেছি পইচা পাব সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইন্টমেন্ট হোৱা নাছিল এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিল গতিকে অকনমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে ফাইনেন্স ডিপাৰ্টমেন্টৰ পৰা আমি প্ৰেজেন্টেশন দিম ষ্টেটখনটো সবৰে ইয়াতে সকলে বহি বুজি পাব আকৌ এবাৰ মই কৈছো যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে ইয়াৰে 1,75,998 অলৰেডি কভাৰ্ড আন্ডাৰ OPS আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে এই মাত্ৰ প্লিজ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো কিডনাখনটো আপোনাৰ নেতৃত্বত সব ওলাই গল গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো আমি বুলি কলে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ UDF-কো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছো তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে
নহ'লে এজনে মই জেগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেঞ্চন লাগে অধ্যক্ষ মহোদয় এইটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে য'তে বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ পুৰণি মহোদয় পেঞ্চন দি আছে কিয় পুৰণি পেঞ্চন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি ক'ব নে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয় সেইটো কাৰণে আমাৰ চানমাৰী PSত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি গতিকে প্ৰথম মই হাউচত ভুলটো ভাঙি দিব কৈছোঁ যে এইটো 4 লাখ নহয় কিমান হয় 2,58,000 জন এইটো সাবস্টেন্সিয়েল নাম্বাৰ মই নহয় বুলি কোৱা নাই 2,58,000ৰ অলমোষ্ট 1.5 লাখ কৰ্মচাৰী আমাৰ চৰকাৰ দিনত নিযুক্তি পাইছে আৰু একেবাৰে সৰু বয়সত নিযুক্তি পাইছে তেওঁলোক OPSত যাবও নো এই মানুহখিনি কোন যাক মই শিক্ষামন্ত্ৰী থাকোঁতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিলোঁ 2012 চনৰ